নমস্কাৰ, আকৌ এবাৰ স্বাগতম জনাইছোঁ সকলোকে আধ্যাত্মিক জগতখনলৈ। তো আশা কৰিছোঁ আপোনালোকে কুশলে আছে, মংগলে আছে। তো বন্ধুসকল, বহুতৰে মনত ৰেইকি সম্পৰ্কে কিছুমান ভুল ধাৰণা যে ৰেইকি যাদু, তন্ত্ৰ মন্ত্ৰ বা ৰেইকি শিকাৰ পিছত যদি আমি কাৰোবাক ট্ৰিটমেণ্ট দিওঁ তেন্তে মোৰ যি এনাৰ্জি আছে, এনাৰ্জি তাৰ ওচৰত গুচি যাব। এই ধৰণৰ ভুল ধাৰণাবোৰ যাতে দূৰ কৰিব পাৰোঁ তাৰে চেষ্টা কৰি আজিৰ ভিডিঅ'। হয়, ৰেইকি ঝাড়ফুঁক, তন্ত্ৰক্ৰিয়া বা তান্ত্ৰিক বিদ্যা বুলি বহুতে ভাবে, কিন্তু আচলতে ৰেইকি হৈছে সম্পূৰ্ণ বিজ্ঞানসন্মত যোগা পদ্ধতি। বিশ্ব স্বাস্থ্য সংস্থা WHO দ্বাৰা স্বীকৃতিপ্ৰাপ্ত যোগা পদ্ধতি হৈছে কি ৰেইকি। ৰেইকি কোনো ধৰ্মৰ লগত কানেক্টেড নহয়। কোনো একে বিশেষ ধৰ্মৰ মানুহেই যে ৰেইকি কৰিব পাৰে, ভিন্ন ধৰ্মৰ মানুহে ৰেইকি কৰিব নোৱাৰে, তেনেকুৱা কোনো কথা নহয়। হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান, জৈন যি ধৰ্মৰে নহওক কিয় ৰেইকি শিকিব পাৰে। যিকোনো ধৰ্মৰ, যিকোনো বৰ্ণ, যিকোনো বয়সৰ মানুহে মন মানসিকতা সুস্থ ৰখাৰ বাবে ৰেইকি শিকিব পাৰে। নিজৰ অসুস্থতাৰ বাবে বা বেলেগৰ সুস্থতাৰ বাবে বা শাৰীৰিক, মানসিক, অৰ্থনৈতিক, সম্পৰ্কৰ উন্নতি বা সকলো ফালৰ পৰা নিজকে বা আনক ভাল ৰাখিবলৈ ৰেইকি অভ্যাস যিকোনো মানুহে কৰিব পাৰে। ৰেইকিৰ লগত কোনো ধৰ্মৰ সম্পৰ্ক নাই। বহুতৰে মনত এটা ধাৰণা যে মই যদি আনক ৰেইকি দিওঁ তেন্তে মোৰ শৰীৰৰ এনাৰ্জি তাৰ শৰীৰত গুচি যাব, অৰ্থাৎ বেলেগক সুস্থ কৰিবলৈ গৈ মই নিজেই অসুস্থ হৈ যাম। এনেকুৱা নহয় বন্ধু, এনেকুৱা একেবাৰে নহয়। আপুনি যেতিয়া কাৰোবাক ট্ৰিটমেণ্ট দিছে বা ট্ৰিটমেণ্ট আপুনি দিব, তেতিয়া মহাজাগতিক শক্তি প্ৰথমে আপুনি কি মহাজাগতিক শক্তি ৰেইকিক আপুনি প্ৰাৰ্থনা কৰে, আৰু প্ৰাৰ্থনা কৰাৰ পিছত আপোনাৰ হাত দুখনৰ সহায়ত আপুনি টাচ কৰি বা ডিষ্টেঞ্চত আনৰ শৰীৰত ট্ৰান্সফাৰ কৰিছে, অৰ্থাৎ আপুনি ৰিচিভ কৰিছে আৰু চেণ্ড কৰিছে। আপোনাৰ নিজৰ এনাৰ্জি কিন্তু তাৰ শৰীৰত যোৱা নাই। চ' আপুনি অসুস্থ হোৱাৰ প্ৰশ্নই নাহে। কিন্তু আপুনি নিজক বেলেগক চিকিৎসা দিয়াৰ পিছত আপুনি যিজনক চিকিৎসা দিছে তাৰ যে প্ৰভামণ্ডল, সেই প্ৰভামণ্ডলৰ লগত আপোনাৰ যি প্ৰভামণ্ডল তাৰ যি কানেকশ্যন হৈছে, সেই ক্ষেত্ৰত যিহেতু মানুহজন অসুস্থ, দুৰ্বল, তাৰ শৰীৰত নেগেটিভিটিছ আছে, তো তাৰ শৰীৰৰ নেগেটিভিটিছবোৰ আপোনাৰ যি পজিটিভ এনাৰ্জি আছে সেই এনাৰ্জিত পাছ কৰিব পাৰে। চ' আপুনি বেলেগক চিকিৎসা দিয়াৰ পিছত আপোনাৰ নিজৰ শৰীৰৰ অৰা ক্লিনিং কৰিব লাগে, বা আপুনি ট্ৰিটমেণ্ট দিয়াৰ আগতে আপুনি প্ৰটেকশ্যনো লৈ ল'ব পাৰে। হা, তো ফ্ৰেণ্ডছ, জীৱন যেতিয়া আছে সমস্যাটো থাকিবই। সমস্যা থাকিলে সমস্যাৰ সমাধানো থাকে। সকলো প্ৰব্লেমৰ পৰা পাৰ্মানেণ্টলি সলিউশ্যন পাবৰ বাবে ৰেইকি শিকক, সুস্থ থাকক। ধন্যবাদ।